হেল্ল' ফ্ৰেণ্ডছ, চাওক আজি মৰ্ণিঙত কিমান ধুনীয়া বতৰ কৰিছে। বেটাক ব্ৰেকফাষ্ট কৰাই আছিলোঁ। এতিয়া চাব দেই, বেটাই কেনেকৈ মানে মোক বিচাৰি পেলাই কান্দিব। মই লুকাইছিলোঁ। কান্দিছে। প্লিজ আপোনালোকে মোৰ হাঁহি শুনি ভয় নাখাব। তাৰপিছত মই আজি বিচনা তলতো লুকাইছোঁ তাৰ কাৰণে। সি মোক তাতো বিচাৰি ল'লে, দেখিছে। তাৰপিছত বেটাক ফটাফট খানা খুৱাই লৈ যাওঁ, অকণমান বাহিৰত লৈ যাওঁ। খানা খোৱাৰ পিছত যাব বিচাৰে সি। আৰু আমাৰ ইয়াত মানে আজিৰ পৰা ভাদ মাহৰ নাম আৰম্ভ হৈছে। তাৰপিছত বেটাক অকণমান খেলিব দিলোঁ। সি খেলিছিলে, কিন্তু গোটেই বালি কৰি পেলালে। আৰু চাবচোন মাইনা চৰাইকেইটাক মই মাতাৰ লগে লগে কিমান ধুনীয়াকৈ ৰেচপঞ্চ কৰে। আৰু তাৰপিছত চাহ খালোঁ। তাৰপিছত বেটাক আজি ইভিনিং টাইমত লৈ আহিলোঁ। আৰু এই হস্পিটেলতে আমাৰ লাডু বেটাৰ জন্ম হৈছিলে।